কি পাৰ্ক কয় কি পাৰ্ক শ্বিলং ইয়াতে আহিছোঁ আমি তো টিকেট লৈ আছোঁ আমি 6 জন আছোঁ কিমান 6 জন 120 লৈ আছে টিকেট मोबाइल एलो আছে मोबाइल एलो है मोबाइल एलो আছে বাৰু আমি গৈ আছো এতিয়া ভিতৰলৈ এন্ট্ৰি চেঞ্জ নেই এটো तो 6টা টিকেট ল'ৰাটো আহক আমি এতিয়া এণ্ট্ৰি কৰিম এয়া টিকেট লৈছোঁ এফালেদি যাম আমাৰ গাড়ী ল'ৰা এজন আহি পোৱা নাই ইণ্টাৰেষ্টিং কথা কি জানেনে আমি যিখন মানে পাৰ্কত গৈছিলোঁ মানে ৱাৰ্ডছ লেক বুলি কয় তো সেইখন পাৰ্কত মানে কি আমি সৈতে তো ড্ৰাইভাৰে মানে গাড়ীখন পাৰ্ক কৰিব গৈছিলে পাৰ্ক কৰিব যাওঁতে আমি 5 জনৰ টিকেট ল'ব লাগিছিলে একচুৱেলি কিন্তু আমি লৈ ল'লোঁ 6খন টিকেট ড্ৰাইভাৰজনে নাচাই বুলি ক'লে যে মই পাৰ্কিং প্লেচতে মই থাকিম গাড়ীৰ লগতে টেনশ্যন নাই তো আপোনালোকে চাই আহক তো আমি গ'লোঁ ভিতৰত তাৰপিছত এটা টিকেট ৰিটাৰ্ণ লয় নেকি এটা টিকেট ৰিটাৰ্ণ নল'লে এটা টিকেট ৰিটাৰ্ণ নল'লে কেনেকুৱা ধৰণৰ আমাৰ মানে সিহঁতৰ মনোবৃত্তি হয় আমি মানে তথাপি টুৰিষ্ট প্লেচ হিচাপেতো আমি আহিবই লাগিব কিন্তু আমাৰ ইফালে ইয়াতে নগ'লেও চলে এনেকুৱা এটা মানসিকতা যাতে নহওক গতিকে আমি ঠিক আছে টিকেট এটা যাওক বাৰু এণ্ট্ৰি মাৰি দিলোঁ ইয়াতে গৈ আছোঁ আমি ভিতৰলৈকে এই টিকেটটো ৰিটাৰ্ণ নিদিলে কি কৰিব বেলেগ ৰাজ্যত আহিছোঁ আৰু মানে হেৰি মাহীয়াই চকুৰে চাই এইবিলাক এইটো লেক আমি ইয়াতে ব'টত উঠিম অলপ পিছত ভাল লাগিব ভিডিঅ'টো স্কিপ নকৰাকৈ চাব একে ধুনীয়া ফুল ফুলি আছে চাওক এইবিলাক একদম মানে মস্তি আৰু পাৰ্কটো ইয়াতে আপোনালোকে আহিব পাৰে ইয়াতে শ্বিলং আহিলে ৱাৰ্ডছ লেক বুলি আছে জেগাটোৰ নাম পাৰ্কটোৰ নাম তো এইটো মই পিছত চাৰ্চ কৰি চাই আছোঁ এই গছবিলাক চাওক কি ধুনীয়া কাটিং কৰি আছে কাটিং কৰা আছে এই গছবিলাক ভাল লাগে আৰু কাটিং কৰিলে এইটো চাওক এইটো গছ এই গছবিলাক কি ধুনীয়া কাটিং হৈ আছে বস্তুটো ইমান মস্তি লাগে ফটো মাৰি আছে না ফটো উঠাই আছে এইফালে
এয়া ভাইটি হাই গো হাই কৰি দে হাই হাই হাতে যোগেশ হাতান এইফালে বল একদম সাইডে সাইডে মজা লাগিছে মজা তো আপোনালোকে ইয়াতে আহিব হোৱাইট ফ্লেগত ইয়াতে ভোটিং কৰিব এয়া আমি ছেকেণ্ড শৰাইঘাট ব্ৰিজ পালোঁ এইখন ব্ৰিজ শৰাইঘাট এই ব্ৰিজৰ তলত ৰখি গ'লোঁ ইয়াতে একদম এন্ধাৰ যদিও পিকচাৰ কোৱালিটি ভালেই আছে সুন্দৰ পৰিৱেশ একদম বাতাবৰণ পানীৰ লগত আকৌ হাৱাটো মিলি গৈছে তাতে শ্বিলঙীয়ান জেগা তাৰপিছত ব্ৰিজৰ তলেদি আমি আহিলোঁ পানী মাজত উপঙি আছোঁ কেনেকুৱা এটা ফিলিংছ কেনেকুৱা মস্তি আৰু আপোনালোকে কি ক'ব আৰু এনেকুৱা হয়তো আৰু জিন্দগী কেতিয়াবা পাম আৰু ইচ্ছা কৰিলে মানে পটখন দি দিম বুলি ভাবিছিলোঁ হা মানে কি এতিয়া পইচাটো দিছোঁহে মানে 25 মিনিট 200 টকা মানে এখন বট ল'লে তো দুখন লৈছোঁ আমি 400 টকা দি তো এতিয়া আকৌ সিফালে যাওঁ সিফালে আগফালে পাতিম তো অকণমান এনজয় কৰোঁ আৰু আমি হেৰি কৰোঁ অলপমান ঘূৰোঁ ন কিয় দি দিওঁ ইমান সোনকালে তো ৰাতি হৈছে আৰু আমাৰতো আৰু বেলেগ ফুৰিব লগা জেগা নাই এতিয়া চিধাই যাম যাই পেলাই অলপ ৰেষ্টে কৰিম আৰু শুবই লাগে আৰু সেইকাৰণে যিমানটো পাৰোঁ হ'ব ন তেনেহ'লে আমাৰ আজি বটিং সমাপ্ত হ'ব আৰু তো আমি এতিয়া হেৰিফালে গৈ আছোঁ হোটেলৰ ফালে যাম এই বটটো আমি চমজাই দি দিম এতিয়া ইয়াতে এইখিনিত আমি যাই পেলাই ষ্টেণ্ড কৰিব লাগিব তাৰ পৰা আমি ওলাই যাম আৰু তো আপোনালোকে ভিডিঅ'বিলাক চাব আমি পাৰ্কৰ পৰা ৰিটাৰ্ণ হ'লোঁ এতিয়া হোটেললৈ গৈ আছোঁ এতিয়া পুলিচ বজাৰ পালোঁ এইখিনি পইণ্টৰ পৰা কিবা কিবি কিনিব